আজি ভাল লাগিছে কাৰণ মই দ্বিতীয়বাৰৰ কাৰণে কেণ্ডিডেট থিয় হৈছোঁ ইউপিএল দলৰ পৰা আজি নিজৰ ভোট নিজৰ ট্ৰেক্টৰৰ ছবিত সাব্যস্ত কৰি পেলাই ভোট দি পেলাই খুব ভাল লাগিছে বেলেগৰ নিচিনা মোৰ নহয় নিজৰ ভোট নিজে দিব নোৱাৰা তেনেকুৱা মোৰ নহয় মোৰ স্থান এতেই মোৰ জায়গা এতেই গতিকে মোৰ সমষ্টি এতেই আৰু মোৰ ছবিত তথা ট্ৰেক্টৰৰ ছবিত মই ভোট দি পেলাই নিজকে আনন্দ অনুভৱ হৈছোঁ মই আশা কৰিছোঁ কোনো যাতে গোটেই বড়োলেণ্ডত যে শান্তি হিচাপে যে আমাৰ নিৰ্বাচন হৈ আছে আৰু শান্তি হিচাপে নিৰ্বাচন হোৱাটো ময়ো কামনা কৰোঁ সকলোৱে যাতে উৎসৱ হিচাপে ভাবি লৈ তেনেকৈ সবে শান্তিৰে যাতে ভোটদান কৰে তাকে অনুৰোধ কৰিছোঁ কোনো হাই নোহোৱাকৈ যাতে আশাটো আৰু চাওক আজি যিবিলাকে কেণ্ডিডেট মইতো 100% আশা কৰোঁ এনেকুৱা আছে কেণ্ডিডেট যিবিলাকে মানে 15 পৰা 20টা ভোট পাব বা 50টা ভোট পাব তেওঁ কয় যে মই 100% জিকিম গতিকে মইতো জিকাটো জিকিমেই ৰাইজেই এইটো প্ৰমাণটো দিবলৈ গৈ আছে